বাটি ক'ৰ পৰা আহিলি আই? আজি দেখোন বহুত দিনৰ মূৰত দেখলো তোক। মই এনেই ঘূৰি অলপমান মানে ভাবিলো একাপ চাহে খাই যাওঁ ইয়াতে, সেইকাৰণে আহিলো। তই কি কৰি আছা ইয়াতে? মইতো হাতীৰ হাল বাইছো। ৰেষ্টুৰেণ্টত আৰু কি কৰে? হাতীৰ হাল বাইছো মইতো। তোক কথা কবাই নৰি যিকোনো কথা। এক কাপ চাহে খাই এক কাপ চাহ লৈ ঘুটিৰ লগি ঘুটিও খাই বিলাক কাপ। বাটি অসমৰ সমস্যা কেনে হৈ গৈছে দেখুৱাই। খালি ইফালে মাৰি সিফালে কিবা যত মানে বৰ খালি এনি টাইম কথা টিভি পত্ৰ শুনি থাকিব লগা হৈ আছে। কিবা হৈ আছে। তই দেউতাৰে ঘুরছে না কিবা? হয় আৰু আই, আজিকালি আমাৰ দেউতাহঁতে কাম গিলা অলপমান যতপতকে কৰা কৰছি। সেই ইগলা বেয়া কথা কৰছি। খুটি তো চাহ খাল না হসি জিলেলে ও জিলেলে চাবগৈ লাগিব মই অৰুণা আচললে খুটি আহিলি একে অলপমান কথাই পাতো। বক্সাৰ ভাই তই কি আহিলি তেবাৰ শুনবতাৰত? হয়, তোৰ বাপেৰে কি এইবিলাক কৰি আছে? তাৰমানে কি তাৰমানে আমাৰ অসমখন বাপেৰে ৰক্ষা কৰিব নোৱাৰে? আজি অ'ত য'ত কালি ত'ত য'ত কি হৈ আছে এইবিলাক? বক্সাৰ ভাই তাতে বহচোন, মই কৈছো দে আব্বা তোৰ কিছি। মই ইয়াতে বহিব অহা নাই, মই তোক সুধিবহে আছোঁ। মই এতিয়া যাওঁ, দেউতাৰে কথাটো সুধি ল'বি। মই তোক পিছত ফোন মাৰি আছো। কতিলে না ক'ত আছিলি এইকেইদিন? বহুত দিন তোক দেখাই পোৱা নাছিলো। মই গুৱাহাটীত গৈছিলো কিবা এটা কামত। পিছে দেউতাৰেক লাগাল, দেউতাৰেক এটা কামত লাগে। দেউতাৰে ক'ত গৈছে? দেউতাৰ যাব মিটিঙে ঘূৰি বসি সি মানুহ। দেউতাৰে কেতিয়া আহিব ন? মোৰ এটা ডাঙৰ কাম আছিল, তাৰমানে সেইটো কৰিব লাগে। দেউতা আহি পালি আজি এখন মিটিং আছিলে একদম ডিব্ৰুগড়ত। তাৰ পৰা আহি থাকোঁতে দেৰি হৈ গ'ল আৰু। দেউতা কতি আছিলে সি তাক লগ কৰিব খুজিছিল নাপালালো। দেউতা আজি বক্সাৰে তাৰ ওপৰত বেয়াকে কৈ গৈছি। অসমখন যদি ৰক্ষা কৰিব নোৱাৰা কিয় মন্ত্ৰী হৈছে? বক্সাৰে এনেকে কৈ গৈছি। বক্সাৰহঁতে কি বুজিব এইবিলাক কথা? এইবিলাক কথা আমি জানো নহয়। এইবিলাক হ'ল ৰাজনীতিৰ খেল। এই ৰাজনীতিৰ খেলত মানে আমি জয় হ'বাই লাগিব। সেইকাৰণে আমি এইবিলাক খেল খেলি আছোঁ। বক্সাৰে কি বুজিব? দেউতা অসমখনত কিমানকে মাৰি হাহাকাৰ হৈ আছে একেদিন। মই কৈছোঁৱে দেখোঁ, এইটো ৰাজনীতি। এই ৰাজনীতিৰ কথা তই পিছত দেখা পাবি মই কি ৰাজনীতি খেলিছোঁ। আজি এখন মিটিং আছিলে ডিব্ৰুগড়ত। মিটিংখন কৰোঁতে দেৰি হৈ গ'ল। তাৰ পৰা আহোঁতে ইমান দূৰ, সেইকাৰণে দেৰি হৈ গ'ল আৰু। মই ভৰি হাত ধুওঁ, তাৰপিছত যাওঁ, বাতিকাকে লৈ যাওঁ।